নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ মৰমৰ। আজি আমি আহিছোঁ নাৰা কাটিব। এই নাৰা কাটিম মানে কি, ইয়াত ভেন্দি খেতি হ'ব। ভেন্দিটো জানে সকলোৱে, লেডিজ ফিংগাৰ বুলি কয় ইংলিছত। সেইটোৰ খেতি হ'ব ইয়াতে। আমি 4জন আছোঁ। কেমেৰা পাৰ্চন আছে, সিংহম আছে, চোতাদন আছে, মই আছোঁ আৰু এই কেমেৰা পাৰ্চনজন আছে। আমি এতিয়া নাৰা কাটিম। তাৰপিছত নাৰা কাটিব লাগিব। এইকাৰণে ইয়াতে ভেন্দি খেতি হোৱাৰ কাৰণে মানে নাৰা থাকিলেতো ভেন্দি খেতি কৰিব নোৱাৰোঁ ন। সেইটোৰ কাৰণে আমি যে নাৰা কাটিম, এইখিনি আমাৰ কেইশ টকাত লৈছে ঐ ঠিকাদাৰ। এই ঠিকাদাৰ চাহ 1200 টকাত। এই 1200 টকাত ঠিকে আনি আৰু বহুত মাটি আছে এনেকুৱা কাম চলি যাব। এইবিলাক ভিলেজ, এইটো আমাৰ মানে কি ভিলেজ লাইফ ষ্টাইল। আধা কাটা হৈ গৈছে কি কাটা, কিমান কাটা হৈছে ক? কেনেকৈ কাটা হৈছে? 3 বিঘা মান হ'ল কাটা। 3 বিঘা মান। এই 3 বিঘা মান হ'ল বোলে, দেখে দি নাই এইফালে 3 বিঘা আছে। 3 বিঘা। এতিয়া আমাৰ ষ্টাৰ্ট। ৰেডি ষ্টেডি গো। ৰেডি ষ্টেডি গো। ভিলেজ লাইফ ষ্টাইল। কাম নকৰিলে খাব নাপা। আজিৰ যুগত কাম কৰিব লাগিব। এনেই থাকলে কি হ'ব, কাম কৰি খাব লাগিব। ইফালে লকডাউন আহি আছে। ইফালে আকৌ কৰোণা ভাইৰাছ আহি আছে। এই পইচা এতিয়াতে জমা কৰি থব লাগিব, নহ'লে কৰোণা ভাইৰাছৰ টাইমত কি শিলগুটি খাম নেকি? হা নাই, নিমখ তেলটো খাব লাগিল। কিবাটো নিমখ তেল হ'লেও খাব লাগিব। কি আঞ্জা পাচলি কিবা নাপলিও নিমখ তেল হ'লেও খাব লাগিব। সেইকাৰণে এতিয়াতে কৰি পইচা চইচা জমা কৰি থৈ পিছত আৰু সেই পইচা দি খাই থাকাহে কথা। মজা শেষে হ'ল। আৰু কিমান সময় লাগিব? 10 মিনিট। কাশি তার আছে বুড়া, কাশি বুড়া। কাশি কিন্তু একদম কি অৰ্ডাৰ কৰি আনিছে নেকি দেই? ফ্লিপকার্টে অর্ডার দিয়ে গেছি। কাশি ফ্লিপকাৰ্টৰ পৰা আনিছে। কাশি ফ্লিপকাৰ্টৰ পৰা আনিছে। ফ্লিপকাৰ্টত কাশিও পায়। সব পায়। এই কাশিৰ দাৰ কেইটা আছে? কাশির দাম হবো 32 মান। 32টা আছে। বাৰু যে নহওক, কাশির একদম দাম আরে হলো কি কাশি। 230।